আজি মই ভাবিছোঁ ব্লগটো বিছনাৰ পৰা আৰম্ভ কৰি দিওঁ। আজি সৰস্বতী পূজা, তো সকলোকে প্ৰথমতে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰতে হ'ব সৰস্বতী পূজা, কিন্তু বতৰটোৰ কাৰণে মনটো বহুত বেয়া লাগি আছে। কালিও বৰষুণ পৰি আছিল। কালি ৰাতিপুৱাৰ পৰা গোটেই দিনটো বৰষুণ পৰিলে। আজি যোৱাকালি ৰাতিও বৰষুণ পৰিলে, কিন্তু আজিও বতৰটো একদম বেয়া হৈ আছে। মনটো বহুত বেয়া লাগি আছে। তেনেকুৱা আমাৰ জেগাও নাই যে মানুহখিনিক বহিব দিব লাগিব। চব কিছু ৰেডি, উপায় নাই, কৰিবতো লাগিবই। ভগৱানকে আজি বৰষুণ নহ'লে হ'ল। তো শুই থাকি আৰু লাভ নাই। 7টা বাজিছে ইতিমধ্যে। বহুত কামো আছে, তো পটককৈ উঠি লওঁ আৰু চাওঁ কি কাম আছে। এইখিনিতে মানে পূজা হ'ব আৰু ইয়াতে দেউতাই কলগছ গাড়ী আছে। চাওক, আৰু মই এতিয়া ঘৰটো মুচিম, কাৰণ আজি পূজা, ঘৰটো মুচিবই লাগিব। এয়া ঘৰটো মই শুকাব দিছোঁ, ফেন দি দিছোঁ, শুকাব দিছোঁ। তো মই গা ধুই একেবাৰে ৰেডি হৈছোঁ, কিন্তু বহুত কিবাকিনি কাম কৰিলোঁ গা ধোৱাৰ আগতে, কিন্তু ভিডিঅ' বনোৱা নহ'ল। বতৰটো একদম বেয়া হৈ আছে, ভিডিঅ' বনোৱাত অসুবিধা হয়। গা ধোৱাৰ পিছত এতিয়া মই মণ্ডপটো অলপ সজাই আছোঁ, আৰু এই কলগছৰ গুৰিবোৰ অলপ আবিৰেৰে সজাই আছোঁ। যিহেতু বৰষুণ পৰি আছে, বেছি নহয়, অলপ। আৰু ইফালে কাকি, বৌ, মাহী চব্জি কাটি আছে। এইবোৰ চব্জি কাটি আছে। আমাৰ ঘৰতে সৰস্বতী পূজা। বতৰটো দেখোন আৰু এনেকুৱা কৰি আছে। অলপ ৰ'দ দিলে ভাল আছিল। মাত্ৰ অলপ আজৰি হ'লোঁ, তো এই সময়খিনিতে পটককৈ ৰেডি হৈ লওঁ। বাবু নাহিলে আৰু বহুত কাম আছে। মই এতিয়া ৰেডি হৈছোঁ, ৰ'বা 1 মিনিট দেখুৱাই আছোঁ। চকুতে চকু পৰি লাজতে বাৰ ঘূৰি চাউললৈ হেঁপাহ বুটলি। ৰেডি হৈ ল'লোঁ। এতিয়া গোটেই দিনটোত আমি কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাই থাকিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইফালে মাহী আৰু মায়ে প্ৰসাদখিনি কাটি আছে, আৰু ইফালে প্ৰতিমা আৰু এইখিনি মণ্ডপ, গোটেই প্ৰসাদ এইখিনি ৰেডি হৈছে। বাবু নাহিলেই হ'ল।
ইফালে বামুণ আহিলে আৰু আমি সকলোৱে বামুণৰ কাৰণে ৰখি আছিলোঁ। বাকী গোটেইখিনি ৰেডিয়ে হৈছে। ইফালে প্ৰতিমা স্থাপন কৰা হৈ গ'ল। দেউতাই প্ৰতিমা স্থাপন কৰিলে আৰু এইবিলাক ঠিক কৰি আছে।
বেয়া কৰিম পার্বতী কোনো জনিয়াকো সরস্বতী মরিলো নিগমে মরিলো এতিয়া কি কৰো হাই এ মৰিলো বৰষুণ অহাৰ কাৰণে মানুহবিলাকে গোটেইখিনিয়ে ভিতৰ ফালে গৈ আছে তো বাহিৰ ফালে ইফালে থকাৰ কাৰণে জেগা কৰা হোৱা নাই তো গোটেইখিনিয়ে ভিতৰত বহিব গৈ আছে ইফালে পূজা চলি আছে তো প্ৰতিমাক চকুদান দি আছে বৰষুণ আহিলেও পূজাটো আৰু ৰৈ নাযাব আৰু ঘৰৰ ইফালে এইখিনি গোটেই পানীয়ে পানী একদম অৱস্থা বেয়া হৈ আছে আৰু মানুহখিনিও গোটেইখিনি একগোট হৈছে মানুহখিনিৰো হাৰাশাস্তি গোটেই
সরস্বতী নমনিত্যং ভদ্রকাল্যই নমো নমো বেদ বেদান্ত বেদাঙ্গ বিদ্যাস্তনেভ্য এষ চন্দন পুষ্প বিল্লপত্র পুষ্পাঞ্জলি নমো শ্রী শ্রী সরস্বতী নমো। নমো সা মে বসতু দিব্যাং বিনা পুস্তক ধরিণী মুরারি বল্লভাং দেবী সর্বশুক্লা সরস্বতী লসনে বিদ্যারূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তে এষো সচন্দন পুষ্প বিল্লপত্র পুষ্পাঞ্জলি নমো শ্রী শ্রী সরস্বতী নমো। মুক্তার বিনারঞ্জ পুষ্প গস্ত ভগবতী ভারতী দেবী নমস্তে ওম সর্বমঙ্গল মঙ্গলে শিবে সর্বাত সাধকে স্বর্ণ গৌরী নাম ভক্ত তার মনোপাচ্ছ পুরন ধরন ওম নমঃ সরস্বতী ভক্তর আপোনালোকক মই দেখুৱাই আছো পানী আৰু কৰিবি ৰাখে যা